স্বাগতম জনালোঁ মোৰ ফেচবুক পেজৰ দৰ্শকসকলক আৰু ইউটিউব চেনেলৰ ছাবস্ক্ৰাইবাৰসকলক আৰু ভিউৱাৰ্ছসকলক। আৰু বহুদিনৰ মূৰত আজি হাতীৰ নিউজ কৰিবলৈ আহিছোঁ আপোনাৰ চামগুৰি ভিতৰুৱা অঞ্চলত। আৰু বহুত ডাঙৰ ডাঙৰ হাতীৰ এয়া চাওক খোজ পথাৰত দ গাঁত কৰি থৈছে। পথাৰত ধানসমূহ খাবলৈ আহিছিল। এয়া চাওক বহুতো ডাঙৰ ডাঙৰ খোজ হাতীৰ। এতিয়া আমি আহিছোঁ হাতীৰ সন্ধানত, আজি হাতীৰ নিউজ কৰিবলৈ। তাকে কি হয় চাওঁ। লগৰ গোটেইকেইজন আগে আগে গৈ আছে, মই ধাননিৰ মাজেৰে গৈ এতিয়া আপোনাৰ উঠিব লাগিব চাহপাত বাগান। চাহপাত বাগানৰ মাজে মাজে গৈ হাতী ক'ত অৱস্থান কৰিছে সেই জেগাটো পামগৈ। আমি সেইফালেদি যাম, তাত হাতী ওলাই আছে। কোনফালেদি? এই সিটো চাইডেদি যাম, আমি ৰাইট চাইডেদি যাম। এইফালেদি গ'লে নহ'ব ন? নহ'ব, সেইফালে হাতী নাপাম। ওলাই আছে। এয়া চাওক কিমান ডাঙৰ ডাঙৰ খোজ হাতীৰ। এয়া এইবিলাক হাতীৰ খোজ, ডাঙৰ ডাঙৰ বহুত ডাঙৰ ডাঙৰ হাতী বুজিছা। প্ৰকাণ্ড হাতী ইয়াত প্ৰায় 15 ফুট 10 ফুট আগে আগে গৈ আছে, এটা পিছে গৈ আছে এটা। গাঁতত সোমাই ভৰি ভাগিব আজি, গম পাইছোঁ আৰু। এয়া ধান মানুহে কাটিবই নোৱাৰিলে, বেয়া কৰি পেলালে ধান। ধান এয়া বেয়া কৰি পেলালে। না ক'ৰবাত ক'ৰবাত হৈছে। এয়া আপোনাৰ মিনিমাম আপোনাৰ 5-6 বিঘামান মাটি হ'ব নেকি। এয়া বেছিহে হ'ব, 10-15 বিঘামান মাটিৰ ধান আছিল, বেয়া কৰি পেলালে হাতীয়ে। চামগুৰি ভিতৰুৱা অঞ্চলত এনেকৈ খোজকাঢ়ি গৈ আছোঁ আৰু বহুতো ধান অনিষ্ট কৰিলে এইবাৰ কৃষক ৰাইজৰ হাতীয়ে। আৰু একদম দ গাঁত কৰি দিছে পথাৰত, আমি খোজেই কাঢ়িব পৰা নাই, বহুত দ গাঁত, যেনিয়ে যাওঁ গাঁত। মানে হাতীৰ খোজবোৰো বৰ ডাঙৰ ডাঙৰ, বহুত ডাঙৰ ডাঙৰ হাতী। মানে কি সাপ মৰি আছে নেকি? হাতীৰ গছকতে মৰিলে নেকি? বেহুচ হৈ আছে নে মৰিলে? কিমান ধান বৰবাদ কৰি দিলে হাতীয়ে, দেখিছে? হে ক'ত জানো সাপ? এইডাল গাঁতত পৰি আছে, মাৰি পেলালে কোনোবা, হাতী গছকতে মৰিলে নেকি? এই ৰাতি কেনেকৈ জংঘলৰ মাজে মাজে হাতী খেদি ঘূৰি ফুৰিছোঁ। আৰু আপোনাৰ ফৰেষ্ট বিভাগৰ লোকসকলো আহিছে, আৰু এয়া আমাৰ গোটেই টীম গৈ আছোঁ খোজ কাঢ়ি কাঢ়ি। খোজকাঢ়ি কাঢ়ি গৈ আছোঁ, বহুত বেয়া ৰাস্তা। গৈ আছোঁ, হাতী খেদিছে, বোম ফুটাই আছে ফৰেষ্টৰ লোকসকলে। দেখা নাই তিনটা হাতী না ওলাই গ'ল বোলে ৰাতি।
তিনিটা হাতী ৰাতি ওলাই গৈছে মাত্ৰ এটা মানে কিয় এতিয়া সেয়া ৰাতি কেনেকৈ হাতী খেদিবলৈ আহে জংঘলত তাকে দেখুৱাইছোঁ। এক ভয় লগা পৰিৱেশ। মই এতিয়া এই জেগাখিনি হৈ গ'ল চামুগুৰিৰ আপোনাৰ কুৰুৱাবাহী ৰিজাৰ্ভত জংঘল হৈ গ'ল ৰাতিৰ ভিডিঅ' ক্ৰছ মাৰি আছে সতীৰ্থসকলে। এয়া বম ফুটাই আছে। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আজি এইখিনিতে সমাপ্ত কৰিছোঁ। আৰু মোৰ ইউটিউব চেনেলটোৰ ফেচবুক পেজটো ফ'ল' কৰিব, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।